গাইজ মই আজি এটা বস্তু অৰ্ডাৰ দিছোঁ বস্তুটো আহিছে ফেনৰ চাউণ্ডটো অলপ আহি থাকিব পাৰে বেকগ্ৰাউণ্ডত এইটো হেৰি ইগন'ৰ কৰিব তো চাওক কি বস্তু অৰ্ডাৰ দিছোঁ আমি আনবক্সিং কৰোঁ বস্তুটো অলপ ওপৰৰ পৰা দেখুৱা গাইজ কি হ'ব পাৰে গেছ কৰকচোন মোৰ বিচনাত সজাবৰ কাৰণে এইটো চাই কি হ'ব পাৰে গেছ কৰক এইটো চাওক এইটো অৰ্ডাৰ দিছোঁ মই বুলেট 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 এইটো চাওক উইথ প্ৰেনিয়াৰ্ছ আছে বুলেটখন এইটো প্ৰেনিয়াৰ বক্স এইটো বুলেট ভালকৈ দেখুৱাওক এইটো বুলেট চাওক বুলেট কেনেকুৱা লাগিছে বুলেটখন এইখন মানে মই লৈছোঁ বাৰু আপোনালোকক কৈ আছোঁ ৰ'ব মই এইখন বুলেটখন মানে মোৰ বিচনাত মানে সজাবৰ কাৰণে দিছোঁ এতিয়া বুলেটখন দিছোঁ আৰু লাহে লাহে কিবা কিবি বেলেগ বেলেগ বাইকো দিম ভাবি আছোঁ আৰু BMW GS 1250খন থ'ম বিচনাত আৰু নিনজা ষ্ট'ৰ এখন মানে তই দেই এইকেইটা ৰিয়েল গাড়ী নহয় মই মানে নিনজা ষ্ট'ৰ এখনো ল'ম বুলি ভাবিছোঁ নিনজা ষ্ট'ৰখনো মই এনেকৈ থ'ম বিচনাত আৰু সেনেকৈ 3-4খনত বাইক থ'ম এখন দুখন গাড়ীও থ'ম পিছত সেইটো আপোনালোকক মই দেখুৱাম কি গাড়ী থওঁ মই আজি এইটো আনবক্সিং কৰিলোঁ বুলেটখনত বুলেটখন আকৌ এবাৰ চাওক চ' এইখনে বুলেট আপোনালোকে চাওক মই ঘূৰাই মেলি দেখাই আছোঁ এইখন চাওক এইখন পিছফালৰ পৰা পূৰা ৰিয়েল লাগিছেনে একদম বুলেটখন এইখন হ'ল পিছফালৰ পৰা লুকছটো এইটো চাইডৰ লুকছ এই চকাকেইটা গুচাই দিম বাৰু মই চকাকেইটা গুচাই দিলে আৰু ভাল দেখা হ'ব এইটো হ'ল ফ্ৰণ্টৰ লুক চাওক taking delivery of my new bullet but not real bullet this is toy okay so guys ভিডিঅ'টো সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ এনেই ঘৰৰ পৰা এটা ভিডিঅ' বনাইছোঁ মই ক'ত সজাম বস্তুখিনি মই দেখাই দি আছোঁ এয়া যে মোৰ বিচনাৰ ওপৰৰ এইখিনি দেখিছে যে ৰ'ব দেই 1 মিনিট এই বস্তুখিনি দেখিছে যে লেতেৰা হৈ আছে অলপ এইটো ইগন'ৰ কৰিব তো সেইখিনিত আছে ভাবিছোঁ এই কৰ্ণাৰত নিনজা ষ্ট'ৰখন থ'ম মাজত ভাবিছোঁ এতিয়া কি লওঁ দুকাটি 1190খনো ল'ব পাৰোঁ বা BMW GS 1250খনো ল'ব পাৰোঁ আৰু ইয়াতে থ'ম বুলেটখন একদম চাইডত এনেকৈ 3খন বাইক থ'ম আৰু মাজে মাজে 2খন গাড়ী থ'ম এখন চুইফ্ট ডিজেল ল'ম আৰু এখন কি বুলি কয় আৰু এখন কিবা ল'ম আৰু আমাৰ মহিন্দ্ৰা TUV 300 আছে সেইখনো ল'ব পাৰোঁ যদি তই পাই যাওঁ এনেকুৱাই ল'ম আৰু ত' সামৰিছোঁ ভিডিঅ'টো থেংক ইউ ভিডিঅ'টো মানে বনাম বুলি ভাবা নাছিল তথাপিতো বনাই দিছোঁ আৰু গেঞ্জি চেঞ্জি পিন্ধি বেয়া চেয়া নাহিব আৰু আপোনালোকে থেংক ইউ বাই বাই এটা নতুন ভিডিঅ'ৰ লগত